শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল। কেতিয়াবা একো বনাবৰ মন নাযায়, সেয়ে মই আজি ভাবিলোঁ কিবা এটা বনাই দিওঁ। ঘৰতে অকণমান চিকেন অনা আছিল, সেয়ে মই কুকাৰটোত ডালচেনি, ইলাচি, লং দি তাত পিঁয়াজ, বিলাহী, আলু, আদা নহৰু পেষ্ট, জিৰাৰ গুড়ি দি ভালদৰে ভাজি লৈ তাত মাংসখিনি দি মই ভালদৰে ভাজি ল'লোঁ। এইবাৰ ঘৰত ধুই থোৱা বাচমতি চাউলখিনি মই দি অকণমান সময় ভাজি লৈ তাত মই আঢ়ৈ কাপ পানী দিছোঁ। এই কাপটোৰে মই 2 কাপ চাউল লৈছিলোঁ, সেয়ে মই আঢ়ৈ কাপ পানী দিছোঁ আৰু কুকাৰৰ ঢাকনিখন লগাই মই এটা চিটি আহিবলৈ দিলোঁ। দেখিছে, ধুনীয়াকৈ পানীখিনি দি মই এতিয়া ঢাকনিখন লগাই দিছোঁ আৰু এটা চিটি আহিব দিছোঁ। এয়া ৰেডি হৈ গ'ল মোৰ একদম বিৰিয়ানীৰ নিচিনাই টেষ্ট হয়। আৰু শেষত অকণমান ঘিউ দি দিলোঁ। আৰু কেতিয়াবা এলাহ লাগিলে আপোনালোকেও এনেকৈ বনাই খাবচোন। আৰু